নমস্কাৰ বন্ধুসকল, মই অনামিকা। আজি মই আলোচনা কৰিম অসমৰ খেল জগতৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। যদি আপোনালোকে মোৰ পৰা এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' চাব বিচাৰে, তেতিয়া মোৰ চেনেল লাৰ্ণ উইথ অনামিকাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ ফুটবল খেলুৱৈগৰাকী কোন? ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ ফুটবল খেলুৱৈগৰাকী হ'ল ফ্ৰান্সিছ বৰুৱা। ভাৰতৰ ৩৩তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? ভাৰতৰ ৩৩তম ৰাষ্ট্ৰীয় খেলখন অসমত ২০০৭ চনত হৈছিল। এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা অসমীয়া জনক কোন? এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা অসমীয়া জনক হ'ল ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ কোন? অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ মনালিছা বৰুৱা। অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? অসমৰ ভোগেশ্বৰ বৰুৱাই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ আছিল বিদ্যুৎ গোস্বামী। অসমৰ কোনগৰাকী খেলুৱৈয়ে ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰিছিল? অসমৰ নন্দিনী বৰুৱাই ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈত বিজয়ী হোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ আছিল সুশান দাস। ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ কোনে পদক লাভ কৰিছিল? ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ পদক লাভ কৰিছিল মিথু বৰুৱাই 1985 চনত লক্ষ্ণৌত। ৰঞ্জী ট্ৰফীতে ত্ৰিশতৰাণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল? ৰঞ্জী ট্ৰফীতে ত্ৰিশতৰাণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ আছিল ৰামপ্ৰসাদ কাপুৰ। ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথমগৰাকী খেলুৱৈ আছিল বীৰেন বড়ো। ভাৰতীয় ভলীবল দলত স্থান লাভ কৰা অসমৰ খেলুৱৈজন কোন আছিল? ভাৰতীয় ভলীবল দলত স্থান লাভ কৰা অসমৰ খেলুৱৈজন আছিল অভিজিত ভট্টাচাৰ্য। ৩৩তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো কি আছিল? ৩৩তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো আছিল ৰংমন নামৰ এটা গড় পোৱালি। প্ৰতি বছৰে এজন খেলুৱৈৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। খেলুৱৈজনৰ নাম কি আছিল? প্ৰতি বছৰে এজন খেলুৱৈৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা খেলুৱৈজনৰ নাম আছিল অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা। ধন্যবাদ।